हेलो फ्रेंड्स की खबर आपनलोकर खबर निश्चय भाले मोरो बेया बुली कब लागिब आरो पिছত কৈ আছো বাৰু কিয় বেয়া খবৰ বহুত দিনৰ মই ভিডিঅ' লং ভ্লগ এটা লৈ আহিছো আপোনালোকৰ মাজলৈ কাৰণ দিনৰ পৰা মোবাইলটো মোৰ বেয়া হৈ আছিল যাৰ কাৰণে মই ভিডিঅ' বা এডিটিং একোই কৰিব পৰা নাছিলো সেইকাৰণে দিয়া হোৱা নাছিল আৰু এতিয়া নতুনকৈ মোবাইল এটা লৈহে মই ভিডিঅ' আৰম্ভ কৰিছো মনটো বহুত বেয়া হৈ আছিল কেতিয়াবা আপুনি নভবা নিচিন্তা বস্তু এটা মানে হঠাতে হৈ গলে হঠাতে এনেকুৱা এটা বেয়া খবৰ আহিলে কেনেকুৱা লাগে হয়নে আৰু সেইটো আমি নিবিচাৰাকৈ একচেপ্ট কৰিব লগা হয় উপায় নাই আৰু পৰিস্থিতিৰ ওচৰত বাধ্য আৰু পোষ্টিং আহিলে আৰু পোষ্টিংটো আমাৰ আহিয়ে থাকে ইফালৰ পৰা ইফাল অহা যোৱা কৰি থাকিব লাগে বেয়া লগা খবৰটো হ'ল মানে এবাৰ তেওঁ মানে বহুত বেয়া জেগাতে পোষ্টিং আহিছে য'ত মানে একো সুবিধাই নাই বা তেওঁ মানে ইফালে ইফাল দৌৰি থাকিব লাগিব এটা জায়গাত থাকিব নোৱাৰে এটা জায়গাত নিৰ্দিষ্ট জায়গা এটা থাকিলে যাব পাৰি কিন্তু তেনেকৈ থাকিলে আৰু যাব নোৱাৰি ন আৰু ইমানেই দূৰত ঘৰৰ পৰা অহা যোৱা কৰাও দিগদাৰ সেইকাৰণে আমি নাযাওঁ বুলি ভাবিছোঁ আৰু এতিয়া সকলো ফৌজি মানুহৰ বাইফে মানে সৈনিকৰ পত্নীয়ে এইটো সিচুৱেশ্যন আহিব বুলি জানে তথাপিতো লগত থাকে যদিও এইটো এটা ভয় থাকে মনত জানোই বাৰু আমি এনেকুৱা নহয় কোনোবা এটা জেগাতটো আমি যাব নোৱাৰিম আমি তেতিয়া অকলে থাকিব লাগিব কিন্তু জানিলেও মানে মনটো কেনেকৈ বুজাও হয়নে সেইকাৰণে মনটো বহুত বেয়া আৰু মোৰ কাৰণেও ইমান এটা বেয়া লগা নাই মই ঘৰত যেহেতু ঘৰৰ মানুহৰ আপোন মানুহৰ কাষত থাকিম বা সকলো সুবিধা থকা জায়গা আমাৰ সো আমাৰ একো প্ৰবলেম নহয় কিন্তু তেওঁৰ কাৰণে বেছি বেয়া লাগিছে খোৱা লোৱা টকা মিলা এইবিলাকৰ অসুবিধা হ'ব তেওঁ বহুত মানে ল'ৰা দুটাৰ কাৰণে বহুত অকলশৰীয়া অনুভৱ কৰিব যিহেতু সিহঁতক বহুত দিনলৈকে লগ নাপাব আৰু অহা যোৱা যাতায়াতটো বহুত বেয়া মানে আহোঁ বুলি আহিব নোৱাৰিব এনেকুৱা বেয়া জেগাত পেলাইছে কি ক'ম আৰু এবাৰ অৱস্থাই বহুত বেয়া আৰু হঠাতে উলিয়াই দিলে পোষ্টিংটো মই এতিয়া যেতিয়া ভিডিঅ' কৰি আছোঁ তাৰে আগদিনাখন ৰাতি ডিউটিৰ পৰা আহোঁতে খবৰটো লৈ আহিব বুলি জানি আছিলোঁ কিন্তু ডেটটো উলিওৱা নাছিলে বাৰু হঠাতে উলিয়াই দিছিলে আৰু তাৰ কাৰণে মই এয়া ৰাতিপুৱাৰ পৰা একেবাৰে আমি পেকিঙত লাগি গৈছোঁ আৰু যেহেতু এখন ঘৰ উঠাই লৈ যাব লাগিব এটা জেগাতে ঘৰ বুলিয়ে কৈছোঁ কাৰণ ঘৰখনত যিমান প্ৰয়োজনীয় সামগ্ৰী থাকে চবটো থাকে ন লগত ভাবোঁ যদিও ইমান বেছিকৈ নিকিনো বুলি কিন্তু কিনিব লগা বাধ্য হৈ যায় কাৰণ আমিতো বেছিভাগ ইয়াতেই থাকোঁ তো এইখনো এখন ঘৰখনত বস্তুটো এটা নহ'লে কেনেকৈ চলিব নহয় জানো আৰু সকলোৱে এনেকৈ মোৰ নিচিনা যোনবিলাক দেউতাই এনেকৈ ঘূৰি ফুৰিব লগা হয় গিৰিয়েকৰ লগত সকলোৱে জানে এই ট্ৰেন্সফাৰৰ সময়ত ইমানেই বেছি মানে কঠিন সময় আহি পৰে নহয় একেবাৰে বুকু কঁপিছে পোষ্টিং বুলি ক'লে কাৰণ গোটেই ঘৰখনৰ বস্তু ঘৰখন উঠাই লৈ যোৱা নিচিনা হয় আন এটা জেগালৈ আৰু এইবিলাক ইমান সৰু সুৰা কিটচেনৰে হওক সকলোবোৰ বস্তু পেক কৰি লৈ যোৱা এইবিলাক একেবাৰে সহজ কথা নহয় আপুনি ভাবি চাওকচোন আপোনাৰ ঘৰখনৰ বস্তুবিলাক যদি সকলো বস্তুবিলাক আপোনালোকে আন এটা জেগাত লৈ যাব লগা হয়তো কেনেকুৱা হ'ব আৰু বহুতে বেছি কষ্টকৰ হয় আৰু আমাক হঠাতে দি দিলে আগৰ পৰা গম পালে অকণমান ৰেডি হৈ থাকিব পাৰি আৰু ইয়াত আবেলি 4টা বাজিছে দিনটোতো কৰিয়ে আছোঁ খাই লৈ উঠি আকৌ ল'ৰা দুটা খুৱাই লৈ আমি ইয়াতে লাগিছোঁ আৰু মই দিনটো কাপোৰত ধুই আছোঁ বাচনত ধুই আছোঁ এইবিলাকে কৰি আছোঁ আৰু উপায় নাই আৰু তাকে ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ আমাৰ চিটুৱেশ্যনবিলাক কেনেকুৱা হৈ যায় আৰু জানেই বাৰু যিবিলাকে মোৰ নিচিনা এনেকৈ হাজবেণ্ডৰ লগত ঘূৰি ফুৰিব লগা হয় তেওঁলোকে বাৰুতো জানেই কিমান কষ্টকৰ আৰু ইফালে হাজবেণ্ড লাগিছে মই চব ৰেডি কৰি দিওঁ তেওঁ মানে পেকিঙত সহায় কৰে আৰু পেকিঙৰ স্কিলখিনি তেওঁৰ বেছি ভাল মোতকৈ মই বেছি জেগা লাগে মোক আৰু তেওঁ অকণমান কম জেগাতে কৰি দিব পাৰে সেইকাৰণে মই মানে তেওঁকে দি দিম চব ৰেডি কৰি মই আগত দি দিওঁ তেওঁক মই সহায় কৰি থাকোঁ বাৰু কিন্তু তেওঁ মানে আইডিয়া হিচাপত মই পেকিংখিনি কৰি দিওঁ আৰু ইয়াত দেখিছেনে গোটেই বাকচো এইটো বাচন ধোৱা বাকচ আমাৰ আৰু দুটাই বাকচ হয় কাৰণ বাচনটো আৰু জানেই ন ক'ৰবাত ভাল এটা বাচন দেখা পালে আমাৰ তিৰোতা মানুহৰ মন ৰাখি থ'ব নোৱাৰি কিনি লৈ যোৱা যায় প্ৰত্যেকটো জেগাতে মানে এটা এক্সট্ৰা আৰু বাচন হৈ যায় প্ৰত্যেকটো জেগাতে আৰু বহুত বাচন আছে মোৰ এনে বহুত 3টা 4টা কুকাৰ কেৰাহী আৰু সৰু সুৰাবিলাকতো নকয়
আৰু দিল্লীত আহোঁতে আমাৰ বহুত বস্তু বাঢ়ি গ'ল কাৰণ ইয়াত গৰম বেছি ঠাণ্ডাও বেছি ঠাণ্ডাৰ কাৰণে ৰুম হিটাৰ লাগিব গৰমৰ কাৰণে কুলাৰ AC এইবিলাক লাগিব থাকিব নোৱাৰে ফ্ৰিজ আগতে নাছিলে আমাৰ ফ্ৰিজ নোহোৱাকৈ আমি থাকিব নোৱাৰা হ'লোঁ দিল্লীত অহাৰ পৰা বহুত বস্তু এক্সট্ৰা ল'ব লগা হৈ গ'ল আৰু এতিয়া বাচনৰ মানে যিখিনি প্ৰয়োজন নাছিলে সেইখিনি চব ভৰাই থৈ দিলোঁ বাচন বাকী আৰু যিখিনি আমি ভাত পানী বনাই খাই আছোঁ তেনেকুৱা একেবাৰে লিমিটেড অকণমান বস্তু আছে আৰু বাকী এতিয়া মই আলমাৰিটো গোটেই উলিয়াই লৈছোঁ দেখিছেনে কাপোৰ একেবাৰে বজাৰ লাগি গৈছে এতিয়া যোনবিলাক ঘৰত লৈ যাম সেইবিলাক মই এক্সট্ৰা কৰি লৈছোঁ আৰু যিবিলাক মানে গাড়ীত দি পঠাম এইবিলাকো এক্সট্ৰা কৰি থৈ দিলোঁ আৰু সেই কৰি উঠি একেবাৰে 9টা মানে বাজিলে আকৌ এনেকুৱা গা বেয়া লাগিছে ন এই দেখিছেনে মই গান শুনি লৈ ভাত বনাব আহিছোঁ আৰু আপোনালোকৰ কি খাব ইচ্ছা যায় বাৰু বেছি কষ্ট হ'লে বেছি বনাবলৈ মই কিন্তু মোৰ ওলোটা কোনোবাই যদি আলু ভাতত দিয়া বনাব খোজে সহজতে হয় বুলি পিটিকা আলু ভাত মোৰ কিন্তু ওলোটা মোৰ মাছ মাংস লাগিব মানে মই স্পেচিয়েল কিবা এটা থাকিলেহে বনাব ভাল পাওঁ বেছি কষ্ট হোৱা দিনা আৰু মোৰ মাংস খাবৰ বেছি ইচ্ছা যায় একেবাৰে গাৰ বিষ মৰি যোৱা যেন পাওঁ মোৰ গাতাই গা বিষ উঠি গৈছে তো এখেতক ক'লো মাংস আনিলোঁ আৰু মাংস ভাত পাপৰ চালাড এনেকৈ আমি ভাত খালোঁ আৰু আপোনালোকৰ এনেকুৱা চিটুৱেশ্যনত কি বনাবলৈ বা কি খাবলৈ মন যায় জনাবচোন আমি বাহিৰত অৰ্ডাৰ কৰিব পাৰিলোঁ হয় ইয়াত আহি যায় বাৰু সোনকালে কিন্তু মোৰ ল'ৰা দুটাই মানে একেবাৰে জ্বলাটো খাব নোৱাৰে চ' সিহঁতে খাব নোৱাৰিলে হয় ভালকৈ সেইকাৰণে ঘৰতে বনালোঁ আৰু কষ্ট কৰি হ'লেও উপায় নাই নচলা হ'লে মই কি কৰোঁ গম পাইনে এনেকৈ কাণত মিউজিক শুনি পেলাই কাম কৰিব পাৰোঁ নহ'লে মই নোৱাৰোৱেই আৰু আজি মানে এই 2 দিন গা বহুতে বিষ হৈ গৈছে আজি বাৰু বস্তু লৈ গ'ল মই যেতিয়া এডিটিং কৰি আছোঁ লৈ গ'ল আৰু আপেলটো দেখিছেনে মই দৰ্জাৰ ইয়াতে লগাই থৈ দিছোঁ এইটো বেয়া হৈ গৈছিলে আলু বা আপেল কিবা এটা লগাই থৈ দিওঁ নহ'লে দৰ্জাখন আপুনি বন্ধ হৈ যায় চ' কেৰাহীত লাগে আহি খুন্দা মাৰে আৰু কি ক'ম আৰু গা একেবাৰে নচলা বেয়া দিছে যেনে কি নাজানো আৰু বস্তু ইমান বেয়া ওলাইছে আৰু হঠাতে উলিয়াই দিছে চ' বহুতে কষ্টকৰ হয় এনেকৈ 2 দিনতে যদি ঘৰখন গোটেই পেক কৰি লৈ যাব লগা হয় ইফালে আকৌ হাজবেণ্ডে ল'ৰা দুটাই ফ্ৰাই চিকেন খাই আছে তেওঁলোকক ফ্ৰাই লাগিবই মাংস বনালে আৰু তাকে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কোনে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে ভিডিঅ' চোৱা সকলৰ ভিতৰত মোক জনাব দেই কমেণ্ট কৰি আৰু আমাৰ প্লেন মতে একো কাম নহয় যিবিলাক কপালত নচিবত আছে সেইবিলাকহে হ'ব আৰু মানিব লাগিবই আৰু ল'ৰাৰ কাৰণে মই ইচ্ছা কৰিলে যাব পাৰোঁ হাজবেণ্ডৰ লগত কিন্তু ল'ৰা দুটাৰ কাৰণে ভাল ভৱিষ্যতৰ কাৰণে পঢ়া শুনা তাত ভাল নহ'ব সেইকাৰণে আমি মই নাযাওঁ মানে এইবাৰ আমি অকলে থাকিম বুলি ভাবিছোঁ আপোনালোকক পিছত জনাই থাকিম বাৰু ক'ত থাকোঁ কি আৰু আপোনালোকৰ নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম এতিয়ালৈ আহিছোঁ বাই